বন্ধুসকল, এখেত হৈছে মেক্সিকোৰ বাসিন্দা আৰু এখেতৰ নাম হৈছে মেৰিয়া জোছ। এখেতে নিজৰ এটা আচৰিত চখৰ কাৰণে নিজৰ শৰীৰটোৰ লগত এনেকুৱা কৰি দিলে যিটো দেখি যিকোনো মানুহেই ভয় খাব। এখেতৰ এই কামত মানুহ তেতিয়া আচৰিত হৈ পৰিছিল যেতিয়া এখেতে মডিফিকেশ্যনৰ সহায়ত নিজৰ মূৰত সৰু সৰু শিং বনাই লৈছিল আৰু নিজৰ দাঁত ভেম্পায়াৰ নিচিনা কৰি লৈছিল। আৰু এই সকলোবোৰ এখেতে সমগ্ৰ ৱৰ্ল্ডতে ফেমাছ হ'বৰ বাবে কৰিছিল আৰু হ'লো প্ৰায় এনেকুৱাই। এখেতক পৃথিৱীৰ সকলোতকৈ টেটু ৰখা মহিলাৰ নামত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ খিতাপো দিয়া হৈছে আৰু এনেবোৰ কাৰণতে এখেতক মানুহে দ্য ভেম্পায়াৰ ওমেন বুলিও কয়। আৰু বন্ধুসকল, এখেত হ'ল তুৰ্কীৰ বাসিন্দা ইব্ৰাহিম। এই ব্যক্তিজন চৰ্চাত তেতিয়া আহি পৰিল যেতিয়া এখেতে চৰাই চিৰিকটি ৰখা সজাটো নিজৰ মূৰতে পিন্ধি ল'লে। আৰু ইয়াৰ ৰহস্য জানি আপুনিও আচৰিত হৈ যাব। আচলতে বন্ধুসকল, এই ব্যক্তিজন 26 বছৰ ধৰি চিগাৰেট খোৱা সমস্যাত পৰি আছিল, কিয়নো এখেতে এদিনত 2-3 পেকেট চিগাৰেট অতি আৰামত খাই পেলায়, যিটো স্বাস্থ্যৰ পক্ষে একেবাৰে হানিকাৰক। আৰু এই সমস্যাৰ পৰা হাত সাৰিবৰ বাবে এওঁলোকে এই সিদ্ধান্ত ল'লে আৰু সেই সজাৰ চাবিটো তেওঁ পত্নীয়ে ৰাখি থ'লে। আৰু সেই সজাৰ চাবিটো তেওঁ তেতিয়াই খুলি দিয়ে যেতিয়া এখেতৰ ভোক লাগে বা খোৱা বোৱা সময় হয়। তো বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ল'ব।